নমস্কাৰ বন্ধু বান্ধৱীসকল এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, নিশ্চয়কৈ উপকৃত হ'ব। কুৱেশ্যন নম্বৰ 1, সমতাৰ অধিকাৰ আছে। অপশ্যন এ আৰ্টিকল 14 to 18ত, বি আৰ্টিকল 16 to 19ত, চি আৰ্টিকল 17 to 19ত, ডি আৰ্টিকল 21 to 35ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আৰ্টিকল 14 to 18ত। কুৱেশ্যন নম্বৰ 2, আমাৰ দেশৰ শিক্ষাৰ অধিকাৰ হৈছে। অপশ্যন এ ৰাজনৈতিক অধিকাৰ, বি মৌলিক অধিকাৰ, চি সামাজিক অধিকাৰ, ডি আইনী অধিকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মৌলিক অধিকাৰ। কুৱেশ্যন নম্বৰ 3, স্বাধীনতাৰ অধিকাৰ আছে। অপশ্যন এ আৰ্টিকল 14 to 18ত, বি আৰ্টিকল 16 to 19ত, চি আৰ্টিকল 19 to 22ত, ডি আৰ্টিকল 21 to 35ত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আৰ্টিকল 19 to 22ত স্বাধীনতাৰ অধিকাৰ আছে। কুৱেশ্যন নম্বৰ 4, আমাৰ সংবিধানত কিমানটা মৌলিক কৰ্তব্য আছে? অপশ্যন এ 9টা, বি 11টা, চি 12টা, ডি 20টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 11টা। কুৱেশ্যন নম্বৰ 5, ভাৰতৰ সংবিধানত কিমানতম সংশোধনীৰ দ্বাৰা মৌলিক কৰ্তব্য সংযোজন কৰা হৈছে? অপশ্যন এ 44তম, বি 42তম, চি 26তম, ডি 101তম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 42তম। কুৱেশ্যন নম্বৰ 6, শিক্ষাৰ অধিকাৰ আইন কিমান চনত কাৰ্যকৰী কৰা হৈছিল? অপশ্যন এ 2009 চনত, বি 2010 চনত, চি 2012 চনত, ডি 2014 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 2010 চনত। শিক্ষাৰ অধিকাৰ আইন কাৰ্যকৰী কৰা হৈছিল 2010 চনত। কুৱেশ্যন নম্বৰ 7, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি প্ৰয়োজন কাৰ? অপশ্যন এ সমাজৰ, বি কেন্দ্ৰীয় চৰকাৰৰ, চি ৰাষ্ট্ৰৰ, ডি নাগৰিকৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাষ্ট্ৰৰ। কুৱেশ্যন নম্বৰ 8, নিম্নলিখিত কোন প্ৰকাৰৰ নীতি ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিত উল্লেখ নাই? অপশ্যন এ সামৰিক নীতি, বি অৰ্থনৈতিক নীতি, চি সামাজিক নীতি, ডি আন্তৰ্জাতিক নীতি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সামৰিক নীতি। কুৱেশ্যন নম্বৰ 9, ভাৰতীয় সংবিধানত সন্নিৱিষ্ট ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ দ্বাৰা ভাৰতক কেনে ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰে? অপশ্যন এ এখন কল্যাণকামী ৰাষ্ট্ৰ, বি এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, চি এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, ডি এখন একক কেন্দ্ৰিক ৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ এখন কল্যাণকামী ৰাষ্ট্ৰ। কুৱেশ্যন নম্বৰ 10, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি মতে কিমান বছৰ বয়সলৈকে ল'ৰা-ছোৱালীক বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাদান কৰিব লাগে? অপশ্যন এ 6ৰ পৰা 12 বছৰ, বি 6ৰ পৰা 14 বছৰ, চি 8ৰ পৰা 14 বছৰ, ডি 8ৰ পৰা 12 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 6ৰ পৰা 14 বছৰ। ধন্যবাদ। এই চেনেলটোৰ যোগেদি মই অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত হ'ব পৰাকৈ ভিডিঅ' আগবঢ়াই আহিছোঁ আৰু আগলৈও আগবঢ়াই থাকিম। আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা, কৰি ল'ব আৰু আগন্তুক এনেধৰণৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে ন'টিফিকেশ্যন বেলটো ক্লিক কৰি থ'ব।